এইমাত্ৰ আহি পাইছিলোঁ, এইফালে বৰষুণ আৰম্ভ হৈ গ'লে। মানে বহুত ধুনীয়া এটা মন্দিৰ। গাইজ বৰ্তমান আছোঁ এয়া IITৰ ভিতৰত। এইটোক বিচাৰি কিমান দেৰি বিচাৰ। তো এই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। একদম গাড়ীত দেখিছেনে, ৰাতিপুৱা উঠি কিনে মই উঠিছোঁ প্ৰায় 7টামান বজাত। মানে ভণ্টিয়ে উঠাই দিলে আৰু ৰাতিপুৱা বৰষুণ দিছিল। তাৰমানে বৰষুণ দিয়াৰ কাৰণে তাই ক'লে কি গাড়ীখন লৈ গ'ল, জিকিব লাগে নহ'লে বাইকত। মানে স্কুটি লৈ আহে, কিন্তু ভিডিঅ'টো একদম শেষলৈকে চাব। মানে আজি এটা সৰু সুৰা কামো আছে। আজি হ'ল 1 ছেপ্টেম্বৰ। দৌলগোবিন্দত এখন মানে অন্নপ্ৰসন্ন আছে, তাৰ কাৰণে ফটোগ্ৰাফীৰ কাৰণে আমাক নিমন্ত্ৰণ দিছে আৰু দৌলগোবিন্দ মন্দিৰটো আগতে মানে দেখুওৱা হোৱা নাই, ভিডিঅ' কৰা হোৱা নাই দৌলগোবিন্দ মন্দিৰত মোৰ। তো কেনেকুৱা পাই কমেণ্ট কৰি জনাব আৰু প্লিজ অলপমান ছাপোৰ্ট কৰিব, কাৰণ ভিডিঅ'বিলাক বনাই থাকোঁ। মানে আপোনালোকৰ ছাপোৰ্ট পালে অলপ ভাল লাগে আৰু সেইটো কাৰণত কৈছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব। নতুনকৈ কোনোবাই যদি চাই থাকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, যোনে ছাবস্ক্ৰাইব কৰা নাই লাইক কৰিব আৰু পাৰে যদি অলপমান শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো সেইখিনিয়ে আৰু ৰাতিপুৱা আহিলোঁ, মুখ ধুইছোঁ, চাহ খাইছোঁ অলপমান আৰু আহিলোঁ। তো আপোনালোকে ইয়াতে গৰম দিনত আহিব, গৰম দিনত আহি কিনে ইয়াতে 5 মিনিট সময় ৰ'ব। তো আপোনালোকে চাব একদম গা দেহা মন একদম ঠাণ্ডা কৰি দিব আৰু একদম। এইটো চাইডে ব্ৰহ্মপুত্ৰটো আছে তো, সেইকাৰণে ইফালে পূৰা বতাহ আহি থাকে। তো এতিয়া যাই থাকোঁ বলক। ইফালে আছে গণপতি বাবা। তো চালো এতিয়া গৈ আছোঁ আৰু আহি কিনে মানে গা চা ধুই ৰেডি হৈ কিনে আহিলোঁ আৰু তো ভিডিঅ' কৰা নহ'ল ইমান, মানে তাড়াতাড়ি লাগিল অলপ, সেইকাৰণে সোনকালে আহিলোঁ আৰু। মন্দিৰ পালোঁ, মন্দিৰ পাই কিনে ইয়াতে গাড়ী পাৰ্ক কৰিলোঁ আৰু এতিয়া তাতে ভিতৰত যাওঁ বলক। আপোনালোকক দেখাই আছোঁ ভিতৰত যাওঁ বলক। গেছফালে মন্দিৰ পালোঁ, এয়া মন্দিৰৰ গেট। আৰু আহি এইটো ৰাইট ছাইডত টেপ পাব, আপোনালোকে ভৰিয়াত ইয়াতে ধুই ল'ব পাৰে। আৰু ধুই ল'ব পাৰে মানে ধুয়ে ল'ব আৰু। এইমাত্ৰ আহি পাইছিলোঁ, এইফালে বৰষুণ আৰম্ভ হৈ গ'লে। এইফালে বৰষুণ ইয়াতে ভৰি ধুই কিনে ইয়াতে চাকি লগাই কিনে আৰু মেইন মন্দিৰ হ'ল এইফালে ভিতৰত। আৰু এনেকৈ কি ভিতৰত মানে ফটো ভিডিঅ'গ্ৰাফী এলাও নাই। তো অন্নপ্ৰসন্ন য'ত হয় তাতে মই দেখাই আছোঁ, কিন্তু এইটো মন্দিৰ মেইন মন্দিৰ। I'm all the sins that you can't confess. I'm just your ghost if we're not undressed. A part of me wish that we never met, but you act like we never got too wasted in the bathroom of your এতিয়া ইয়াতে অন্নপ্ৰসন্ন হ'ব এইফালে এইটো ৰুমত। তো এইফালে দেখাই আছোঁ বলক। আৰু গাইজ ভিতৰত যিহেতু ফটো এলাও নাই, তাকে মানে সেৱা লৈ আহিলোঁ ভিতৰত। বৰ্তমান সেৱা লৈ আহি এতিয়া অন্নপ্ৰসন্ন কৰাব ধৰিছে আৰু আপোনালোকক দেখাই আছোঁ। parents' house. Now you kissed me in the backseat of a taxi ride, and we said things that were cheesy, but we meant them. There were feelings, and now you deny it. You're in love. এই মন্দিৰটো আপুনি দেখাই পাইছে কি বহুত ধুনীয়া, বহুত চাফ চিকুণ এটা মন্দিৰ আৰু। তো আপোনালোক আহিব একদম, যদি আপোনালোকে আহিব খুজিছে আপোনাৰ যেতিয়া ফাকুৱাত আহিব। ইয়াতে দৌল উৎসৱ হয়, 5 দিনমান হয় চাগে দেই ইয়াতে। মানে এনেকুৱা বহুত ডাঙৰকৈ দৌল উৎসৱ পতা হয়। আপোনালোক ফাকুৱাৰ টাইমত আহিব পাৰে আৰু। আপোনালোক যদি আহে নৰ্থ গুৱাহাটীলৈকে আহিলে হ'ল, নৰ্থ গুৱাহাটী একদম মেইন চকতে আছে আৰু এই মন্দিৰটো। এতিয়া প্ৰসাদ আহি গ'ল, ভোগ আহি গ'ল আৰু মানে পায়স। তো ইয়াত পায়স খাই আছোঁ এতিয়া। বহুত ধুনীয়া, মানে বহুত সোৱাদৰ হয় পায়স ইয়াতে। তো গাইজ এতিয়া যাই আছোঁ আৰু বৰ্তমান এতিয়া এই মন্দিৰৰ পৰা ওলাই কিনে অলপ এতিয়া IIT গেটৰ ভিতৰলৈকে যাই আছোঁ। এয়া IITৰ ভিতৰত মানে অলপ ফটোগ্ৰাফীৰ কাম আছে। য'ত কাম কৰিছিল ফটোগ্ৰাফী সিহঁতে IITৰে হয়। তো সেইকাৰণে মাতিলে আৰু ইয়াতে C56 বিচাৰি আছে। তেনেকুৱা এটা নাম্বাৰ সিহঁতৰ C56, তাতে বিচাৰি কিনে গৈ আছোঁ। তাকে চিকিউৰিটিক সুধি আহিলোঁ। তো গৈ আছোঁ আগৰ ফালে বোলে চিধা। চিকিউৰিটি পালে সুধব দিছিলে, ৰাখি দিলোঁ। আৰু ইফালে পৰিৱেশটো চাওক কি ধুনীয়া এটা পৰিৱেশ। আৰু ইফালে ইয়াতে এটা ফেব্ৰুৱাৰী মাহত মানে এটা ইয়াতে প্ৰগ্ৰেম হয়, বহুত ডাঙৰ প্ৰগ্ৰেম। তো আলচাৰিংগা বুলি কয়, এই ফিল্ডখনতে হয় আৰু। ইফালে এই ফিল্ডখন যে দেখিছে, এই ফিল্ডখনতে হয় আৰু আলচাৰিংগা প্ৰগ্ৰেমটো। গাইজ এতিয়া আমি কোৱাটাৰ বিচাৰি গৈ আছোঁ। কোৱাটাৰ বিচাৰি বনাই তিনি ঠাই মানে সুধিলোঁ আৰু সুধি ইতান
গৈ আছোঁ তো C56 তো বাৰু যাই পাই কিনে দেখাই আছোঁ আপোনালোকক ফাইনেলি পাই গ'লোঁ এতিয়া C56 এইটো আৰু এইটো বিল্ডিং হয় C56 আমি যোনটো কোৱাৰ্টাৰত আহিছিলোঁ আৰু সেই কোৱাৰ্টাৰটো পাই গ'লোঁ এতিয়া ওপৰত যাওঁ দুখনমান ফটো ক্লিক কৰোঁ ইয়াতে মানে যেতিয়া আপুনি IITত সোমাব তেতিয়া পাৰ্মিশ্যন ল'ব লাগে মোৰ লাইচেঞ্চ নাম্বাৰ তাৰেপিছত মানুহৰ নাম্বাৰ চাম এনেকৈ লিখি চহী তহি মাৰি থৈ লগা হৈছে আৰু ইয়াতে মানে যিটো এৰিয়া ন বহুত ডাঙৰ এটা এৰিয়া সেইকাৰণে মানে অলপ বিচৰাত টান হৈছে আৰু সেইফালে গৈ আছোঁ C56লৈকে এইটো চাওঁ এইটোক বিচাৰি বিচাৰি কিমান দেৰি বিচাৰিলোঁ এইটো ওপৰৰ পৰা ভিউটো চাওক কি ধুনীয়া একদম পৰিৱেশ ইয়াৰ পৰা আমি এতিয়া ওলালোঁ গেষ্ট হাউচত সোমাম গেষ্ট হাউচত সোমাই কিনে আৰু কিবা এখন বা দুখন এনেকুৱা ফটো উঠিব বোলে মানে ফেমিলি ফটো উঠিব আৰু সেই ফটোটো উঠি কিনে আমি ওলাই যাওঁ তো বলক এতিয়া গেষ্ট হাউচলৈকে তো এতিয়া কেম্পাছৰ পৰা আমি ওলাই দিলোঁ ওলাই কিনে এতিয়া যাই আছোঁ আৰু ইফালে এয়া যেতিয়া আমাৰ ফটোগ্ৰাফাৰ তো আমাক ফটো ভিডিঅ'ৰ কাৰণে কণ্টেক্ট কৰিব পাৰে ইফালে যেতিয়া আছে আৰু ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব ফোন নাম্বাৰ আছে তো সেই ফোন নাম্বাৰত কণ্টেক্ট কৰিলে আমাক পাই যাব তো যদি লাগে কেতিয়াবা প্লিজ কণ্টেক্ট কৰিব আৰু ভিতৰত ইমানবিলাক ৰাস্তা আছে আমাৰ ৰাস্তা ভুল হৈ গ'ল আমি যাব লাগিছিল সেইটো ছাইড কিন্তু আমি ইফালে আহি গ'লোঁ তো ৰাস্তাবিলাক একে দেখাত আৰু চব মানে একে ভিতৰ ফালে সেইকাৰণে গম নাপায় ৰাস্তাবিলাক কোনফালে গৈ তো আমি এতিয়া গেষ্ট হাউচ পাই গ'লোঁ এতিয়া আগৰ ফালে যাওঁ আৰু তো গাড়ী ইয়াতে থৈ ল'লোঁ তো আগৰ ফালে গৈ আছোঁ গৈ কিনে ওলাই দিম আৰু আমি গেষ্ট হাউচৰ পৰা আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া বিল্ডিং কিন্তু এই বিল্ডিংকেইটা একদম পূৰা মাজমজিয়াত আছে আৰু IITৰ মাজমজিয়াত আছে আৰু ইফালে তো আমি ইয়াতে গৈ আছোঁ বৰ্তমান গেষ্ট হাউচৰ ভিতৰত সোমালোঁ ভিতৰত সোমাই এইটো ধুনীয়াকৈ মানে অসমীয়া শৰাইখন থৈ দিয়া আছে ইয়াতে ধুনীয়াকৈ ভিতৰত ইয়াতে এতিয়া খোৱা লোৱা হ'ব আৰু ইয়াতে এতিয়া লৈ খাব লাগিব ডিছ লওঁ এনেকৈ লৈ কিনে ইয়াতে খাব লাগিব ইয়াত বহি আছে বলক খাই লওঁ এয়া খানা আহি গ'ল এতিয়া খানা আহি কিনে আমি এতিয়া ঘৰত যাওঁ আৰু এয়া গেষ্ট হাউচৰ পৰা খাই ওলাই কিনে ইফালে একবাৰ এনেই ফুৰিব আহিলোঁ আৰু কিন্তু কি ধুনীয়া এটা পৰিৱেশ চাওক এইখন ফিল্ড কি ধুনীয়া এটা পৰিৱেশ আৰু এইবিলাকখন ভিতৰতো নাহিয়ে পোৱা নাছিল আৰ্চানিংগা যে হয় মই আগতে যে দেখালোঁ ফিল্ডখন সেই ফিল্ডখনত হয় তো সোমাই কিনে ডাইৰেক্ট সেই ফিল্ডখনতে আমি মানে প্ৰগ্ৰেমটো চাইছিলোঁ আৰু ৰাতি হয়নে ইমান ভালকৈ গম নাপায় এতিয়া দিনৰ ভাগত আহিছোঁ বহুত ধুনীয়া এটা পৰিৱেশ মানে এনেই মানে নৰ্মেলি ইয়াতে ভিতৰত সোমাব নিদিয়েতো তো আজি ইহঁতে কৈ দিয়াৰ কাৰণে আমাক সোমাব দিলে নেচাৰেলি বহুত ধুনীয়া এৰিয়া হয় এইফালে আৰু এই ফিল্ডখনৰ কাষতে এইটো এটা পুখুৰী টাইপ আছে কিন্তু বৰ্তমান পানী নাই শুকাই আছে পূৰা ইফালে এইটো গেষ্ট হাউচ আৰু ইফালে এখন ফিল্ড আৰু ইফালে এইবিলাক চাওক কিবা কাৰণে বনাই থৈ দিছে আৰু কিবা আছে নাজানো বাৰু ইমান আপোনালোকক দেখাবলৈ এইকাৰণে ওপৰত উঠিলোঁ আৰু তো বহুত ধুনীয়া এটা ঠাই বহুত ধুনীয়া নাজাৰা আৰু আগৰ ফালেও আছে দেখাই আছোঁ এইটো চাওক চিনাৰী বহুত ধুনীয়া এটা চিনাৰী এইফালে গৌৰীপুৰৰ পৰা আহিলে যে এটা বুদ্ধ মন্দিৰ পায় এইটো বুদ্ধদেৱ এইটো বুদ্ধ মন্দিৰ এইটো এতিয়া বৰ্তমান IITৰ ভিতৰতে আছোঁ ভিতৰৰ পৰা এতিয়া ওলাই গৈ আছোঁ আৰু তো গেট পাৰ হৈ মানে মই গাড়ীটো আগত থৈ আহিলোঁ গাড়ীটো ল'ব লাগিব লৈ কিনে গৈ আছোঁ বাৰু আপোনালোকে দেখাই গৈ থাকিম আপোনালোকে চাই থাকক যাবি পিছা বাই তাক ইয়াৰ পৰা খেদাই দিলোঁ খেদাই দি কিনে এতিয়া মই স্কুটিটো ল'লোঁ ইয়াতে স্কুটিটো থৈ গৈছিলোঁ তো এতিয়া ঘৰত যাওঁ ঘৰত গৈ কিনে লগ পাইছোঁ কাৰণ বৰষুণ পেলাব ধৰিছে আকৌ তো ঘৰত গৈ কিনে লগ পাই আছোঁ বলক এইমাত্ৰ ঘৰ আহি পালোঁ আৰু তো আজিৰ ভিডিঅ'টো এইখিনি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এইখিনি আৰু এটা কথা কওঁ কি যদি বিয়া হ'বৰ কাৰণে আপোনালোকক ভিডিঅ' কেমেৰাৰ কাৰণে প্ৰয়োজন হয় তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত আছে আপোনালোকে লৈ কিনে ফোন কৰিব পাৰে ধন্যবাদ জয় আই অসম